पियाजनि बेसेन बारायनायनि सायाव मोनसे गिदिर खौरां आलु पियाजनि दाम बारायनायनि सायाव मन्त्रि रन्जित दासनि गिदिर फोसावनाय गालामाल दखान होग्राफोरा एबा फालांगिफोरा आलु पियाजनि बेसेनखौ बारायनो मोननाय नङा नंगौ बे समाव आलु आरो पियाजनि बेसेनखौ लानानै मोनसे गिदिर फोसावथाय फालांगिफोरा आलु आरो पियाजनि बेसेनखौ बांहोनो हानाय नङा बे समाव आलु आरो पियाजनि फालांगिरिफोरखौ सांग्रांथि होदों मन्त्रि रन्जित दासआ सोनाब बेंगलनिफ्राय फैनाय आलु पियाजनि ट्राकफोरा आलु पियाजनि बेसेनखौ बारायनो मोननाय नङा आसामाव आलु पियाजआ गोबां स्टकआव दं ट्राक थाबथानायनि मुङै जेबो खारनावनो आलु पियाजनि बेसेनखौ फालांगिरिफोरा बारायनो मोननाय नङा जुदि आलु पियाजनि बेसेनखौ बारायनांगौ अब्ला सरकारा बेखौ राहा लागोन आरो जुदि फालांगिफोरा बेसेन बारायो अब्ला बेसेन बांहोनायनि सोमोन्दै जिल्ला बेंगिरिखौ खावलायदों मन्त्रि रन्जित दासआ সকলোকে নমস্কাৰ জনাইছো আমি লক্ষ্য কৰিছো যে সংবাদ মাধ্যমত প্ৰকাশ হৈছে যে পশ্চিমবংগৰ পৰা আলু আৰু পিয়াজৰ ট্ৰাকসমূহ অসমত প্ৰৱেশ কৰিব দিয়া নাই বুলি তেনেকুৱা বাতৰি প্ৰকাশ হৈছে আসলতে সম্পূৰ্ণ দিনৰ কাৰণে নহয় 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে তেনেকুৱাকৈ ট্ৰাকসমূহ আবদ্ধ হৈ আছিল মই এইকাৰণে আজি আপোনালোকক সম্বোধন কৰিছো যে যেহেতু এই কথাষাৰ বাতৰি কাকতত যেহেতু আহিছে গতিকে বাতৰি কাকতত অহাৰ পিছত কোনো ব্যৱসায় তো পাইকাৰী ব্যৱসায় হওক বা খুচৰা ব্যৱসায়সকলে হওক যে এই বাতৰিৰ উজুহাতত তেওঁলোকে যাতে আলু আৰু পিয়াজৰ মূল্যবৃদ্ধি যাতে নকৰে বা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যাতে মূল্যবৃদ্ধি নকৰে কাৰণ জিলা আয়ুক্তসমূহৰ লগত আমি কথা পতাৰ পিছত আমি জ্ঞাত হৈছোঁ যে প্ৰতিখন জিলাতে যথেষ্ট পৰিমাণে আমাৰ খাদ্য সামগ্ৰী হওক বা নিত্য প্ৰয়োজনীয় সামগ্ৰী হওক বা আলুৱে হওক বা পিয়াজে হওক বিভিন্ন ধৰণৰ সামগ্ৰী মজুত আছে নিৰন্তৰ গতিত এতিয়া অসমলৈ আলু আৰু পিয়াজৰ ট্ৰাকসমূহ প্ৰৱেশ কৰি আছে সেয়েহে মই ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ তেওঁলোকে এইটোৰ উজুহাতত যাতে এই সামগ্ৰীসমূহ যাতে মূল্য বৃদ্ধি নকৰে আৰু অসমৰ সদাশয় ৰাইজকো আহ্বান জনাইছোঁ যে এনেকুৱাকৈ কোনোবা যদি মূল্য বৃদ্ধি কৰে তেতিয়া তৎকালীনভাৱে জিলা আয়ুক্তই হওক বা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াই হওক বা আৰক্ষী থানাত যাতে তেওঁলোকে এই বিষয়ে যাতে অৱগত কৰে নমস্কাৰ ধন্যবাদ आलु पियाजनि बेसेन बारायनायनि सायाव मोनसे गिदिर खौरां आलु पियाजनि दाम बारायनायनि सायाव मन्त्रि रन्जित दासनि गिदिर फोसावनाय गालामाल दखान होग्राफोरा एबा फालांगिफोरा आलु पियाजनि बेसेनखौ बारायनो मोननाय नङा नंगौ बे समाव आलु आरो पियाजनि बेसेनखौ लानानै मोनसे गिदिर फोसावथाय फालांगिफोरा आलु आरो पियाजनि बेसेनखौ बांहोनो हानाय नङा बे समाव आलु आरो पियाजनि फालांगिरिफोरखौ सांग्रांथि होदों मन्त्रि रन्जित दासआ सोनाब बेंगलनिफ्राय फैनाय आलु पियाजनि ट्राकफोरा आलु पियाजनि बेसेनखौ बारायनो मोननाय नङा आसामाव आलु पियाजआ गोबां स्टकआव दं ट्राक थाबथानायनि मुङै जेबो खारनावनो आलु पियाजनि बेसेनखौ फालांगिरिफोरा बारायनो मोननाय नङा जुदि आलु पियाजनि बेसेनखौ बारायनांगौ अब्ला सरकारा बेखौ राहा लागोन आरो जुदि फालांगिफोरा बेसेन बारायो अब्ला बेसेन बांहोनायनि सोमोन्दै जिल्ला बेंगिरिखौ खावलायदों मन्त्रि रन्जित दासआ সকলোকে নমস্কাৰ জনাইছো আমি লক্ষ্য কৰিছো যে সংবাদ মাধ্যমত প্ৰকাশ হৈছে যে পশ্চিমবংগৰ পৰা আলু আৰু পিয়াজৰ ট্ৰাকসমূহ অসমত প্ৰৱেশ কৰিব দিয়া নাই বুলি তেনেকুৱা বাতৰি প্ৰকাশ হৈছে আসলতে সম্পূৰ্ণ দিনৰ কাৰণে নহয় 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে তেনেকুৱাকৈ ট্ৰাকসমূহ আবদ্ধ হৈ আছিল মই এইকাৰণে আজি আপোনালোকক সম্বোধন কৰিছো যে যেহেতু এই কথাষাৰ বাতৰি কাকতত যেহেতু আহিছে গতিকে বাতৰি কাকতত অহাৰ পিছত কোনো ব্যৱসায় তো পাইকাৰী ব্যৱসায় হওক বা খুচৰা ব্যৱসায়সকলে হওক যে এই বাতৰিৰ উজুহাতত তেওঁলোকে যাতে আলু আৰু পিয়াজৰ মূল্যবৃদ্ধি যাতে নকৰে বা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যাতে মূল্যবৃদ্ধি নকৰে কাৰণ জিলা আয়ুক্তসমূহৰ লগত আমি কথা পতাৰ পিছত আমি জ্ঞাত হৈছোঁ যে প্ৰতিখন জিলাতে যথেষ্ট পৰিমাণে আমাৰ খাদ্য সামগ্ৰী হওক বা নিত্য প্ৰয়োজনীয় সামগ্ৰী হওক বা আলুৱে হওক বা পিয়াজে হওক বিভিন্ন ধৰণৰ সামগ্ৰী মজুত আছে নিৰন্তৰ গতিত এতিয়া অসমলৈ আলু আৰু পিয়াজৰ ট্ৰাকসমূহ প্ৰৱেশ কৰি আছে সেয়েহে মই ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ তেওঁলোকে এইটোৰ উজুহাতত যাতে এই সামগ্ৰীসমূহ যাতে মূল্য বৃদ্ধি নকৰে আৰু অসমৰ সদাশয় ৰাইজকো আহ্বান জনাইছোঁ যে এনেকুৱাকৈ কোনোবা যদি মূল্য বৃদ্ধি কৰে তেতিয়া তৎকালীনভাৱে জিলা আয়ুক্তই হওক বা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াই হওক বা আৰক্ষী থানাত যাতে তেওঁলোকে এই বিষয়ে যাতে অৱগত কৰে নমস্কাৰ ধন্যবাদ
आलु पियाजनि बेसेन बारायनायनि सायाव मोनसे गिदिर खौरां आलु पियाजनि दाम बारायनायनि सायाव मन्त्रि रन्जित दासनि गिदिर फोसावनाय गालामाल दखान होग्राफोरा एबा फालांगिफोरा आलु पियाजनि बेसेनखौ बारायनो मोननाय नङा नंगौ बे समाव आलु आरो पियाजनि बेसेनखौ लानानै मोनसे गिदिर फोसावथाय फालांगिफोरा आलु आरो पियाजनि बेसेनखौ बांहोनो हानाय नङा बे समाव आलु आरो पियाजनि फालांगिरिफोरखौ सांग्रांथि होदों मन्त्रि रन्जित दासआ सोनाब बेंगलनिफ्राय फैनाय आलु पियाजनि ट्राकफोरा आलु पियाजनि बेसेनखौ बारायनो मोननाय नङा आसामाव आलु पियाजआ गोबां स्टकआव दं ट्राक थाबथानायनि मुङै जेबो खारनावनो आलु पियाजनि बेसेनखौ फालांगिरिफोरा बारायनो मोननाय नङा जुदि आलु पियाजनि बेसेनखौ बारायनांगौ अब्ला सरकारा बेखौ राहा लागोन आरो जुदि फालांगिफोरा बेसेन बारायो अब्ला बेसेन बांहोनायनि सोमोन्दै जिल्ला बेंगिरिखौ खावलायदों मन्त्रि रन्जित दासआ সকলোকে নমস্কাৰ জনাইছো আমি লক্ষ্য কৰিছো যে সংবাদ মাধ্যমত প্ৰকাশ হৈছে যে পশ্চিমবংগৰ পৰা আলু আৰু পিয়াজৰ ট্ৰাকসমূহ অসমত প্ৰৱেশ কৰিব দিয়া নাই বুলি তেনেকুৱা বাতৰি প্ৰকাশ হৈছে আসলতে সম্পূৰ্ণ দিনৰ কাৰণে নহয় 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে তেনেকুৱাকৈ ট্ৰাকসমূহ আবদ্ধ হৈ আছিল মই এইকাৰণে আজি আপোনালোকক সম্বোধন কৰিছো যে যেহেতু এই কথাষাৰ বাতৰি কাকতত যেহেতু আহিছে গতিকে বাতৰি কাকতত অহাৰ পিছত কোনো ব্যৱসায় তো পাইকাৰী ব্যৱসায় হওক বা খুচৰা ব্যৱসায়সকলে হওক যে এই বাতৰিৰ উজুহাতত তেওঁলোকে যাতে আলু আৰু পিয়াজৰ মূল্যবৃদ্ধি যাতে নকৰে বা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যাতে মূল্যবৃদ্ধি নকৰে কাৰণ জিলা আয়ুক্তসমূহৰ লগত আমি কথা পতাৰ পিছত আমি জ্ঞাত হৈছোঁ যে প্ৰতিখন জিলাতে যথেষ্ট পৰিমাণে আমাৰ খাদ্য সামগ্ৰী হওক বা নিত্য প্ৰয়োজনীয় সামগ্ৰী হওক বা আলুৱে হওক বা পিয়াজে হওক বিভিন্ন ধৰণৰ সামগ্ৰী মজুত আছে নিৰন্তৰ গতিত এতিয়া অসমলৈ আলু আৰু পিয়াজৰ ট্ৰাকসমূহ প্ৰৱেশ কৰি আছে সেয়েহে মই ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ তেওঁলোকে এইটোৰ উজুহাতত যাতে এই সামগ্ৰীসমূহৰ যাতে মূল্য বৃদ্ধি নকৰে আৰু অসমৰ সদাশয় ৰাইজকো আহ্বান জনাইছোঁ যে এনেকুৱাকৈ কোনোবা যদি মূল্য বৃদ্ধি কৰে তেতিয়া তৎকালীনভাৱে জিলা আয়ুক্তই হওক বা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াই হওক বা আৰক্ষী থানাত যাতে তেওঁলোকে এই বিষয়ে যাতে অৱগত কৰে নমস্কাৰ ধন্যবাদ आलु पियाजनि बेसेन बारायनायनि सायाव मोनसे गिदिर खौरां आलु पियाजनि दाम बारायनायनि सायाव मन्त्रि रन्जित दासनि गिदिर फोसावनाय गालामाल दखान होग्राफोरा एबा फालांगिफोरा आलु पियाजनि बेसेनखौ बारायनो मोननाय नङा नंगौ बे समाव आलु आरो पियाजनि बेसेनखौ लानानै मोनसे गिदिर फोसावथाय फालांगिफोरा आलु आरो पियाजनि बेसेनखौ बांहोनो हानाय नङा बे समाव आलु आरो पियाजनि फालांगिरिफोरखौ सांग्रांथि होदों मन्त्रि रन्जित दासआ सोनाब बेंगलनिफ्राय फैनाय आलु पियाजनि ट्राकफोरा आलु पियाजनि बेसेनखौ बारायनो मोननाय नङा आसामाव आलु पियाजआ गोबां स्टकआव दं ट्राक थाबथानायनि मुङै जेबो खारनावनो आलु पियाजनि बेसेनखौ फालांगिरिफोरा बारायनो मोननाय नङा जुदि आलु पियाजनि बेसेनखौ बारायनांगौ अब्ला सरकारा बेखौ राहा लागोन आरो जुदि फालांगिफोरा बेसेन बारायो अब्ला बेसेन बांहोनायनि सोमोन्दै जिल्ला बेंगिरिखौ खावलायदों मन्त्रि रन्जित दासआ সকলোকে নমস্কাৰ জনাইছো আমি লক্ষ্য কৰিছোঁ যে সংবাদ মাধ্যমত প্ৰকাশ হৈছে যে পশ্চিমবংগৰ পৰা আলু আৰু পিয়াজৰ ট্ৰাকসমূহ অসমত প্ৰৱেশ কৰিব দিয়া নাই বুলি তেনেকুৱা বাতৰি প্ৰকাশ হৈছে আসলতে সম্পূৰ্ণ দিনৰ কাৰণে নহয় 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে তেনেকুৱাকৈ ট্ৰাকসমূহ আবদ্ধ হৈ আছিল মই এইকাৰণে আজি আপোনালোকক সম্বোধন কৰিছোঁ যে যেহেতু এই কথাষাৰ বাতৰি কাকতত যেহেতু আহিছে গতিকে বাতৰি কাকতত অহাৰ পিছত কোনো ব্যৱসায় তো পাইকাৰী ব্যৱসায় হওক বা খুচৰা ব্যৱসায়সকলে হওক যে এই বাতৰিৰ উজুহাতত তেওঁলোকে যাতে আলু আৰু পিয়াজৰ মূল্যবৃদ্ধি যাতে নকৰে বা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যাতে মূল্যবৃদ্ধি নকৰে কাৰণ জিলা আয়ুক্তসমূহৰ লগত আমি কথা পতাৰ পিছত আমি জ্ঞাত হৈছোঁ যে প্ৰতিখন জিলাতে যথেষ্ট পৰিমাণে আমাৰ খাদ্য সামগ্ৰী হওক বা নিত্য প্ৰয়োজনীয় সামগ্ৰী হওক বা আলুৱে হওক বা পিয়াজে হওক বিভিন্ন ধৰণৰ সামগ্ৰী মজুত আছে নিৰন্তৰ গতিত এতিয়া অসমলৈ আলু আৰু পিয়াজৰ ট্ৰাকসমূহ প্ৰৱেশ কৰি আছে সেয়েহে মই ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ তেওঁলোকে এইটোৰ উজুহাতত যাতে এই সামগ্ৰীসমূহৰ যাতে মূল্য বৃদ্ধি নকৰে আৰু অসমৰ সদাশয় ৰাইজকো আহ্বান জনাইছোঁ যে এনেকুৱাকৈ কোনোবা যদি মূল্য বৃদ্ধি কৰে তেতিয়া তৎকালীনভাৱে জিলা আয়ুক্তই হওক বা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াই হওক বা আৰক্ষী থানাত যাতে তেওঁলোকে এই বিষয়ে যাতে অৱগত কৰে নমস্কাৰ ধন্যবাদ